নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ টেন্স। আজি আমি আলোচনা কৰিম টেন্স বা কাল কাক বোলে। আহকচোন তেন্তে আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো আহক টেন্স বা কাল কাক বোলে। সাধাৰণতে ক্ৰিয়াৰ সময়কে টেন্স বুলি কোৱা হয়। সহজ ভাষাত কোনো এটা কাম কৰ্তাজনে কৰাৰ সময়খিনিকে টেন্স বা কাল বুলি কোৱা হয়। টেন্স তিনি প্ৰকাৰৰ। আহকচোন আমি সেই প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰোঁ। প্ৰেজেণ্ট টেন্স বা বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল আৰু ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। মনত ৰাখিব বন্ধুসকল, আজি আমি ইংৰাজী ব্যাকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টি বুজিবলৈ চেষ্টা কৰিম। আহকচোন তেন্তে আগবাঢ়োঁ। প্ৰতিটো টেন্সক আকৌ চাৰিটাকৈ ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল চিম্পল প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, চিম্পল পাষ্ট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, past perfect continuous tense, simple future tense, future continuous tense, future perfect tense আৰু future perfect continuous tense। এনেদৰে প্ৰতিটো টেন্সৰে মুঠ চাৰিটাকৈ মুঠ 12টা ভাগ আছে। প্ৰথমে আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। আহকচোন প্ৰেজেণ্ট টেন্স বা বৰ্তমান কাল কাক বোলে। প্ৰথমে আমি চাই লওঁ আহক চিম্পল প্ৰেজেণ্ট টেন্সৰ গঠন প্ৰণালী। চিম্পল প্ৰেজেণ্ট টেন্সক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলিও জনা যায়। ইয়াৰ গঠন হিচাপে ছাবজেক্ট প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট টেন্স প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট, অৰ্থাৎ ইয়াত ছাবজেক্ট থাকিব আৰু ছাবজেক্ট অনুযায়ী প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব হ'ব আৰু অবজেক্ট থাকিব। এতিয়া আমি ইয়াৰ ব্যৱহাৰসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কোনো এটা কাম হোৱা বা কৰা বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণলৈ যদি চাওঁ আমি বুজি পাম আই অলৱেজ গ' টু স্কুল, মই সদায় বিদ্যালয়লৈ যাওঁ। এই বাক্যটি বৰ্তমান কালত সংঘটিত হৈছে আৰু এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। ইয়াত গঠন অনুসৰি ছাবজেক্টৰ পিছত ভাৰ্বৰ প্ৰেজেণ্ট টেন্স বহিছে আৰু তাৰ পিছত অবজেক্ট বহিছে। ঠিক তেনেদৰে পিছৰ বাক্যটো হি ৰিডছ ইন ক্লাছ 9, সি নৱম শ্ৰেণীত পঢ়ে। এই বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। দ্বিতীয় নিয়ম অনুসৰি বৰ্তমানৰ অভ্যাসগত কাম বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণলৈ যদি চাওঁ আই গেট আপ আৰ্লি ইন দ্য মৰ্ণিং, মই ৰাতিপুৱা সোনকালে শুই উঠোঁ। এইটো এটা অভ্যাসগত কাম, সদায় সোনকালে শুই উঠাটো বুজাইছে, সেইকাৰণে চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে চি নেভাৰ টেলছ এ লাই, তাই কেতিয়াও মিছা কথা নকয়। এই বাক্যটিতো চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হৈছে। চিৰসত্য কথা প্ৰকাশ কৰিবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়, অৰ্থাৎ চিৰসত্য বাক্যবিলাকৰ ক্ষেত্ৰত চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হ'ব। উদাহৰণস্বৰূপে দ্য বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, চৰাই আকাশত উৰে। মেন ইজ মৰ্টেল, মানুহ মৰণশীল। এই বাক্যবিলাক চিৰসত্য বাক্য, সেইবাবে ইয়াত চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হৈছে। 4 নম্বৰ নিয়ম অনুসৰি কবি বা লিখকৰ উদ্ধৃতি সাধাৰণতে চিম্পল প্ৰেজেণ্ট টেন্সত প্ৰকাশ কৰা হয়। যেনে শ্বেক্সপিয়াৰ ছেইজ অল ডেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড, শ্বেক্সপিয়াৰে কৈছে সকলো উজ্জ্বল বস্তু সোণ নহয়। অৰ্থাৎ কোনো কবি বা লিখকৰ উদ্ধৃতি প্ৰকাশ কৰিবলৈ সেই বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰা হয়। ইম্পাৰেটিভ চেণ্টেন্সৰ ভাৰ্বটো সদায় চিম্পল প্ৰেজেণ্ট টেন্সত লিখা হয়। যেনে অলৱেজ ৰেচপেক্ট ইয়'ৰ এল্ডাৰ্ছ, সদায় ডাঙৰক সন্মান কৰিবা। ছাট দ্য ড'ৰ, দুৱাৰখন বন্ধ কৰা। অনুজ্ঞাসূচক বা ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্যবিলাক সদায় চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। পাৰ্চন অনুসৰি চিম্পল প্ৰেজেণ্ট টেন্সৰ ভাৰ্বৰ ব্যৱহাৰসমূহ যদি আমি চাওঁ
তেতিয়াহ'লে আমি দেখিম ফাৰ্ষ্ট পাৰ্চনত আই গো অৰ্থাৎ মই যাওঁ, প্লুৰেলত উই গো অৰ্থাৎ আমি যাওঁ হৈছে। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত ইউ গো অৰ্থাৎ তুমি যোৱা আৰু প্লুৰেল নম্বৰত ইউ গো অৰ্থাৎ তোমালোক যোৱা বুজাইছে। মন কৰিবলগীয়া কথাটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত হি বা চিৰ লগত গোৰ লগত এছ বা ই এছ যোগ হ'ব। গতিকে ইয়াত গোৰ লগত ই এছ যোগ হৈছে আৰু প্লুৰেল নম্বৰত দেৰ লগত গো হৈছে। আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে। চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।